কিনো কয় ভাইয়া তহঁতৰো চুৰ হৈছে কালি মই ভাবিছিলো একলা আমাৰে চুৰ হৈছে নেকি তে বাহিৰত যিমান কাপোৰ মেলি থৈ আছিল গটাই লৈ গৈছে চুৰে মাৰ মেখেলা চেখেলা গামচা চামচা গটাই নিছে বাচা কিন্তু বেলেগ বস্তু একো চুৰ কৰা নাই অকল কাপোৰে নিছে ইয়াতে হে আমাৰো ভাই চেম দে কাপোৰে নিছে একলাই অ কে ভাই পাইছা তহঁতৰে কিবা চুৰ হৈছে নেকি না কালি আৰে তো বাবু আপুনি কেনেকৈ গম পালে কালি মোৰ ঘৰত যিমান কাপোৰ আছিল বাহিৰত মেলি দিয়া চব চুৰে লৈ গৈছে বিবিয়ে এতিয়া মোক গালি পাৰি থাকিব নোৱাৰা কৰি দিছে ঘৰত তো বাবু হাই মেক চকলাই কিনো কয় তোৰ ঘৰতো চুৰ হৈছে তাৰমানে যি দেখা গৈছে কালি গোটেই গাঁওখনত চুৰ হৈছে নেকি বে মই তাকে ভাবিছো ৰ আৰু যি দেখা গৈছে চুৰে দেখি একলা কাপোৰে চুৰ কৰিছে চবৰে বেলেগ বস্তুতে একো চুৰ হলে কাৰো কিন্তু মোৰ লুঙিখন নিব নোৱাৰিলে সিহঁতে লুঙিখন বাদ দি বাকী চব লৈ গৈছে তোৰ লুঙি নিব চুৰে খাওক আছে ইমান কোনোবা চুৰত তোৰ লুঙি লাৰ বেয়া এমাই মাৰা গেলা গৈ তাহাঁতে লাল্লি হেকাৰ লুঙি হে তো বাবু কি যে কয় সেইখন লুঙি থোৱা বেছি বছৰ হোৱা নাইতো 3-4 বছৰ আগত থৈছিলো সেইখন বহিনীৰ পুতাক 3-4 বছৰ আগত থৈছে আৰু কব বেছি দিন হয় নাই এখন ধোৱা এই ঢকৰা মইনা সেইখন সোনকালে ধুবা দিবি কোনোবা ধুবি চুবিক নহ'লে বাচা সেইখনৰ গন্ধত কেতিয়াবা তিৰি চুলি বেহুচ হৈ পেলাই মাৰা যাব আৰু তই মাৰদাৰ কেছত ফাঁচি পেলাই জেলত সোমাই থাকিব লাগিব গম পাবি বাচা তোক ভালে ভালে কৈছো সোনকালে দিবি এখন ধুবা তই হে পিংকু বাবু কি যে কয় দিম ৰ'ব ধুব হৌ মেক্সেনি সেইটোৰ গবেধে কান্দি কান্দি আহি আছে ইফালে মাথুৰা থাক আই গবেধা হয়চোন অ তো পিদা কো হাই বইনের পুতাক তিরি বলে যে মরার দর কেনকে কান্দি মরি আছে কি হইছি তোর কালি কিবা সুত্তর হইছি নাকি ঘরত তো পিদা সুত্ত হইছে র কালি কাপোৰ চাপোৰ গটাই নিছি কিন্তু এটা মোৰ লগত মস্ত ডাঙৰ ঘটনাও হইছি তো পিদা ঘটনা বলে তো মানে টফিদা কালি মস্ত গৰম আছিল না ৰাতি সেইকাৰণে মই বাহিৰতে এখন পাতি পাৰি ফেলে বাগাত দি আছিলো আৰু মই হাফ পেণ্ট পিন্ধা নাই গামচা এখন পিন্ধি লৈছিলো গৰমৰ কাৰণে ৰাতি পিছত কোনোবা চুৰ লাগি আহিছে বহিদাকৰ পুতাকতে মোৰ পিন্ধি থকা গামচাখন খুলি লৈ গুচি গৈছে মই গমেই পোৱা নাছিলো জানা না পুৱা আহি পেলাই কাষৰ মানুহ চবে দেখা পাইছে এতিয়া মোক গাঁৱত চবে জকাই আছে আমাৰ কাষত চলি গেলাই মই থাকিব নোৱাৰা হৈছো জানা না হেই মেক্সকলাই কিনো কয় তোৰ লগত একলাই ট্ৰেজেডি হৈছে অই টফিদা আমাৰ ওচৰত চবেই এতিয়া মোক জকাই আছে জানা না চেং মাছ বুলি কি বা চেং মাছ মই আকৌ ধৰিব পৰা নাই কিন্তু বস্তু জকে মোক থাকিব নোৱাৰা কৈছি এই টফিদা চেং মাছ ও বইনের পুতা খবর যা টেনশন লবা নাগে তোর খেসেরা চলি যা তো কোনবা লাংটা অবস্থা দেখলে আকৌ নই যা ইমান আকৌ ট্রেজেডি ডাল হনাই যা ঘৰত যা চিন্তা কৰিবা নাগে হবলে তো ভিডা মই ঘৰতে যাং মই নলাবা 4-5 দিন মান ঘৰৰ পাই একচকলাই এই গবেধাটোৰ লগত এনানে কৰিব লাগে না চুৰে বাকি আমাৰ কাপোৰ চুৰ কৰিছি দেচোন তাক পিন্ধি থকা গামচাখন কে নিবা লগা হল বেচেৰাৰ তাকে তো এই ফেদ্রি যাতে পিন্ধি থকা গামচাখন নিলাম এই পরেছাই ইফালে চাও টপিদা ক কি দিম খাবা এই পরেছ এটা কাম কৰ 5 টাকাৰ মজাকে বুন্দিয়া দি তিনকে 3 ভাগ কৰি ফেলে 3খান প্লেটত আৰু এটা কাম কৰবি আদা জালুক হালধি নিমখ যি দিয়া ধুনীয়াকে ৰহুন চহুন দি ফেলে লাল চাহ বনাবি 3 কাৰণে 3 কাপ স্পেচিয়েল হালধি নিমখ যদি দিবাই লাগে গোটাইখিনি তেতিয়াহ'লে দাদা চাহতকে দেখো দালি হয় ভাল 3কে 3 বাটি দালিয়ে দেও দক বইনের পুতা তাৰ মুখ নাথাকে তোক যি দিবা দিছে সেইখিনি সোনকালে দি যা বেছি টাইম মাবা নালাগে তই ফৰিঙান মুখখন লৈ পেলাই তাৰ কথা নুশুনাই কিয়া আমাকেই কই এতিয়া এই হেগলা বাদ দিচোন খাইছে তাৰ লগত তই 5 টাকাৰ বুন্দি দি 3জনে খাবা উচ্চা চাউৰ লগত ইমান কি খাবা লাগে 5 টাকাৰ বুন্দি দি হৈ যাব দে 3ৰে 4টা পল্লি হ'ল ভাগত ও বৰ বইনের পুতাক যেইনাখানে তো চাহ খোৱাৰ পালা সিদিনা 5 টাকাৰ বুন্দি দি হৈ যেইনাখানে আমাৰ পালা পৰে সিদিনা যে মোৰ পালা পৰাতে গলাই চিংগাই দাবি দিছিলি মনত নাই এটা নিজৰ পালা পৰাতে হৈ যায় 5 টাকাৰ বুন্দি দি ঠকৰা মইনা ওই দে সিদিনা মোৰ পালা পৰাতে কিবা কালাকন না মালাকন খাই পেলাই মোৰ 40 টাকা ভৰাইছি এই বয় চিল মেন চিল তহঁতে কেনেনো লগাইছে খাবা নাপাচলিৰ দৰে হ'ব দে না কিনো এগলা লাগি আছে খতে এক ঘূৰি বাদ দিম চকলাই মনমান থাক নিজৰ পালা পৰাৰ দিনা আমাক 5 টাকাৰ বুন্দিয়া হৈ ঠকৰা মই নাই এতিয়া আমাক চিল মাৰিব আহিছে হে বাপা আরে হ'ব দে নেক্সট মোৰ পালা পড়লি তন্ত যি খা খাবি দে কালাকন মালাকন যি খা চব খাবি দে হেগলা বাদ দি এতিয়া আসল কথা কলি আসুন কি আসল কথা
সেই কালিৰ কেছটোৱে আমাৰ গাঁৱত যে চবৰে কাপোৰ গেলা চুৰ হলাকে মোৰ অলপমান সন্দেহ হৈছে এই কামটো মিটুন নেকি গতিৰাম বাতিৰামৰ লগত লগ লাগি পেলাই সিয়ে কৰা আন পাইছোঁ মই কাৰোবাৰ মুখত কিবা খবৰ পাইছা নেকি মিটু কেঁচৰা কৰা বুলি খবৰ বনাই ৰ কিন্তু আমাৰ গাঁৱত আৰু বেলেগ চুৰটোহে নাই মিটু কেঁচৰা আৰু ঘটিৰাম বাতিৰামে আছে এহাতৰে কাম হ'ব বেলেগ আৰু কোনে আহিব আমাৰ গাঁৱত চুৰ কৰিবা ভাই হবাও পাৰ দেই ইয়াতে চাহ তাহ খাই উঠি পেলাই মেক্সক একবাৰ মিটু কেঁচৰাৰ তাকে যাওঁ ৰ তাৰ অলপমান যাই পেলাই মই তদন্ত কৰি আহোঁ ঠকৰা মইনাক যদি সি চুৰ কৰা বুলি গম পাওঁ তাতে তাক মই বাখলে দিম মেক্সক লাই টফি বাইপাকক চিনি বনাইতো সি চুৰ কৰিবা এই ঠকৰা মইনাই তাক দিম ৰ মই যাই পেলাই নাগিনে ডেন্স নাচনা আয়া বাহ বছ বাহ মজা ডেন্স কৰিছে বাছ তেল নাপি ভুকুৰা পৰি আছো নহ'লে গোটাই টেলেণ্ট আছিল মোৰ এই বইনৰ পুতাক গোটাই গাঁওখনত চুৰ কৰি পেলাই এতিয়া তই ডেন্স কৰি আছা হা কন বলা কি কন বলা মাৰিবা পিছফালে চাওঁ টফি বাইবে স্পিকিং আই টফি কি কথা কবাইছা তই গোটাই গাঁৱত চুৰ কৰা বুলি বদনাম দিলি যে মোক নাচ নাপাওঁ নদৰিবে মেক্সক লাই কালি গোটাই গাঁৱত তই বাহিৰত মেলি থোৱা কাপোৰ মাহা কিয় চুৰ কৰিছা আমাৰ মায়ে মেখেলা পৰ্যন্ত চুৰ কৰি লৈছা চালা টফি কথা ভালকৈ কবি দেই আমি কিন্তু মেখেলা চুৰ কৰা চোন নহয় কেলে কোনোবাই বেলেগে কৈছে আমাক কিয় ধৰিবাইছা তই হা আমাৰ ঘটিৰাম বাতিৰাম ক্লাছ থকা চুৰ এনে ডিগ্ৰী আছে এনে মেখেলা চুৰ কৰিব কিয় যাব এলে কোনোবা পঢ়া পাতি নহয় চুৰৰ কাম ডিগ্ৰী বোলে তো ঘটিৰাম বাতিৰামে মজাৰাত দেখো এনে ক্লাছ 5 লাগিব পঢ়া নাই বোধহয় এনে ডিগ্ৰী কেনেকৈ ল'লা নাচক লাই গাধা উলিয়াৰ কি আছে মই স্কুলত ডিগ্ৰীৰ কথা কৰা নাই আমাৰ চুৰৰ ডিগ্ৰী স্কুলৰটো বেলেগকে হয় না কৰ্চটো ব্ৰাপ ৰে ব্ৰাপ চুৰৰো কিবা ডিগ্ৰী থাকে এন্দৰ দিয়ৰে BSc ডিগ্ৰী আছে আৰু মই নিজে MSc ডিগ্ৰীলৈ বহিছোঁ আৰু আমাক তো মেখেলা চুৰ কথা কবা মেক্সক লাই ইমান ক্লাছ নাই বুলি ভাবিছে আমাৰ BSc বোলে তো BSc মানে হ'ল বেচেলাৰ অফ চুৰ এডমিনিষ্ট্ৰেশ্যন আৰু তই যে ক'লি তই কিবা MSc নে কি কৈছা তাৰ মিনিং কি MSc মানে হ'ল মাষ্টাৰ অফ চুৰ এডমিনিষ্ট্ৰেশ্যন মানে মই মাষ্টাৰ ডিগ্ৰী লৈছোঁ না চুৰৰ সেইকাৰণেতো মই হাতৰ বছ ওপৰৱালা কিনো খেলা দেখাবা দিছো হা চুৰৰো মাষ্টাৰ ডিগ্ৰী থাকে তই যে বৰ গৰম মাৰি কথাখিনি ক'লি একবাৰ দুহেঁতে আমাৰ গাঁৱত মেখেলা চুৰ কৰি ধৰাত বসছিলাই আৰে তেতিয়া যে ডিগ্ৰীটো কৰাই নাছিল তেতিয়া জেলৰ পৰা অলছিল মুঠে সেইকাৰণে য'তে যি পাই চুৰ কৰি আছিল তেতিয়া সিহঁতৰ ক্লাছ নাছিল এতিয়া পিছতহে মই সিহঁতক দিয়া দি পেলাই ডিগ্ৰীটো লোৱালোঁ এতিয়া সিহঁতৰ ক্লাছ আছে মই যি কওঁ সেইমতে কাম কৰে থৈ তহঁতৰ ক্লাছ মুটি দিওঁ মই পাই নাকে মেক্সক লাই তহঁতৰ ক্লাছত ইবাৰ বেটাৰ বাইছলি নেক্সট টাইম যদি হাতেলতে ধৰাত পৰা তহঁতৰ মই ক্লাছ বাহিৰ কৰি দিম চাই তাক যা কোনোবা বেলেগে মেখেলা চেখেলা চুৰ কৰিব আমাক ধৰিব আহিছা ঠকৰা মইনা দে চলে ডেন্স কৰ মে নাগিনে আজি মেক্সক লাই আছোন বৰ ক্লাছৰ কথা কৈছিলে ঠকৰা মইনাত আজি বেটা ছাগলৰ চানাটো বাহিৰত বান্ধি থৈ দিছোঁ না তহঁতে দেখলি নাহাকে নাট খাত ঠকৰাত আজি বেটাত মই আজি ৰেডি হৈছোঁ তহঁতক হাতেলতে ধৰি এটা শিক্ষা দিয়ে এৰিম ময়ো ক্লাছ বাহিৰ কৰি এৰিম তহঁতৰ অলপমান ঘুমাই লওঁ ৰ চুৰেলি অনা শেষ ৰাতি আহিব এতিয়া অলপ বাগাৰে দি লওঁ মেক্সক লাই পাকঘৰত দেখো খটমট কৰি আছে এন্তে ঠকৰা মইনাতে পাকঘৰতে সোমাই আহিল নেকি নাই ঠকৰা মইনাত পকৰত তেল দি ঘুমাই থকা বুলি ভাবিছা টফি বাইপে সাৰি আছো আজি তহঁতক মই মছলা দিয়ে এৰিম পেটাত ঠকৰা মইনা আহিবিনে আৰু চুৰ কৰিবা টফি বাইপেৰ ঘৰত মেক্সক লাই মাই দেখোন এইটো ৰখাত খা গছমূৰা নিৰ্বংশ তোৰ মই কি নষ্ট কৰিছিলো তই যি মোক এনেকে মায়ে তোক মুখত হাপা মাৰি ধৰি বাগৰি মাৰিলি এইদিন চাবাক লাগি তোক মই জন্ম দিছিলো গছমূৰা ৰখাত খা মেক্সক লাই মই চুৰ বুলি ভাবিছিলো মাই তোৰ পাকঘৰত খট কৰি থকা কাৰণে মই চুৰ বুলি ভাবিছিলো হে প্ৰভু তফিনা তই একবাৰ চাবা নলি লাইটটো দি পেলাই এইটো কোনে আছে পাকঘৰত চাইটো ল'ব লাগে তই আগতে ইনকে যে মাৰিলি মাই তোক মাইনা এম্বুলেন্স খান মাতাৰ ব্যৱস্থা কৰ নিৰ্বংশ মোক খালাক দে মোৰ কঁকাল খাত নাই দে মাই মাই সোনকালে এম্বুলেন্স খান মাতাৰ ব্যৱস্থা কৰ দেউতাকো মাতি দিয় মাই মই মৰিম দে তহঁতৰ কি হৈছে এই মাজৰাতি খান হাল্লা কৰি আছা আজি পাকঘৰত দেউতা চোৱাচোন আমাৰ টফিলে মাইক কথা বৰ বেয়াকে মাৰিছে
অ' মাই আই এম এক্সট্ৰিমলি চৰি দে মাই মই গম পোৱা নাছিলে বাপা আৰে তই বুলি মই চুৰ বুলি ভাবিছিলে তই বুলি গম পালে মই কিয় মাৰিলোঁ দেচোন হে গছমূৰা কথা নাকপি তই নিজৰ মায়েটোকো গম নাপা তই মুখখনত সপা মাৰি ধৰি আছা মই কওঁ কিনকে তোক মোক ভাল হৈ বেদি বেটা তোক মই জাৰু দি মাৰি মাৰি তাপিলা চাল চামৰা উঠাম চালা কুকুৰ এই ৰবা মই আহিছো ৰবা তোমাক পুতেৰে মাৰিব সাহস কৰিছো ইনকে ৰবা হাই মাক চকলাই চুত ধৰিব যায় দেখোন ময়ে ফাঁচি মৰিলোৱে বৰ বেয়াকে টফি বেলেগ উপায় নাই ইয়াৰ পলক ভাই আজি ৰাতিটো তই পিংকুতেৰ ঘৰত গেলিয়ে যা নহ'লে তোৰ আজি ৰক্ষা নাই পলও টফি পলও বাই পেলাই আহি নাপাতে হে নিৰ্বংশ তই ক'ত